friends, welcome to my channel Vidyut Nath. আজি এটা নতুন পোষ্ট আহিছে আসাম পুলিচ ৰিক্ৰুটমেন্টৰ পৰা প্লেটন কমান্ডাৰ পোষ্ট হয়তো আৰু তাৰ আপোনাৰ হোম সিভিল ডিফেন্স আছে আৰু হোম গাৰ্ড আছে সো আশা কৰো পোষ্টটো ভালে হ'ব আৰু আপোনালোকক কম কি লাগে না লাগে গুটেখিনি জনাম সো ভিডিওটো চাই থাকিব কোনো স্কিপ নকৰাকে আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো বজাই দিব যাতে যেতিয়াই মই নতুন ভিডিও আপলোড কৰোঁ আপোনালোকৰ আগত প্ৰথম পায় সো বলক মোৰ কম্পিউটাৰ নাই সো মোবাইল স্ক্ৰীন বুলি কৈছো মোবাইল স্ক্ৰীনৰ বলক আপোনালোকক গুটেখিনি দেখাম কি কৰিব লাগে না লাগে সো গাইজ এটোৱে আসাম পুলিচ ৰিক্ৰুটমেন্টৰ পোষ্ট হয় প্লেটন কমান্ডেন্ট পোষ্ট এট সিভিল ডিফেন্স এণ্ড হোম গাৰ্ড আসাম সো ইয়াৰ এতিয়ালৈকে ডেটটো মানে এপ্লাই অনলাইনটো এতিয়ালৈকে হোৱা নাই মানে অনলাইন ডেটটো এক্টিভেট হোৱা নাই এতিয়ালৈকে এপ্লাই কৰিবৰ কাৰণে অনলাইন সো ইয়াত কি বস্তু দৰকাৰ হ'ব পাৰে আপোনালোকৰ কিটা কৈ দিছোঁ সো কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব আৰ্ট সায়েন্স মানে যিকোনো ষ্ট্ৰীম তিনিটা ষ্ট্ৰীমৰ পৰা আৰু এনচিচি বি সাৰ্টিফিকেট অৰ হোম গাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট থাকিব লাগিব এপ্লিকেশ্যন ফিজ এটকা নালাগে ইয়াত এপ্লাই কৰিবৰ কাৰণে একদম ফ্ৰী ইয়াৰ লাষ্ট ডেট হ'ল 11/04/2020 সো ইয়াৰ এতিয়ালৈকে ডেটটো এক্টিভেট হোৱা নাই মানে লিংক এক্টিভেট হোৱা নাই এইটো ডেট হয় আপোনাৰ লিংকটো এক্টিভেট হ'ব 23/03/2020 পৰা আপোনাৰ এপ্লাই লিংকটো এক্টিভেট হ'ব সো এতিয়ালৈকে লিংকটো এক্টিভেট হোৱা নাই এতিয়ালৈকে সো আপোনালোকে যদি যেতিয়া লিংকটো এক্টিভেট হ'ব আপোনালোকে এই সাইটটোতে গৈ মই সাইটটোৰ লিংক আপোনাৰ ডেসক্ৰিপচনত দি দিম সো তাৰ পৰাই গৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু বিশেষ একো নাই ৰিলেক্সেশন মানে আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল বাই 5 years in respect of candidate belonging to SC ST hills আৰু ST plains কাৰণে 5 years age relaxation আছে আৰু 3 years OBC আৰু MOBC কাৰণে আছে সো ইয়াৰ পে গ্ৰেড হ'ল 14,000 to 49,000 পে গ্ৰেড হয় আৰু প্লাস গ্ৰেড পেও আছে 8,700 গ্ৰেড পে হয় পোষ্ট কেটা আছে পোষ্ট আছে 35টা পোষ্ট আছে মেলৰ কাৰণে আছে 25টা পোষ্ট আৰু ফিমেলৰ কাৰণে আছে 10টা পোষ্ট সো ক'বলগীয়া হিমানখিনিয়ে আৰু এতিয়ালৈকে লিংকটো এক্টিভেট হোৱা নাই নহ'লে মই কেনেকৈ এপ্লাই কৰোঁ সেইটো দেখালোঁ হয় যেতিয়া লিংকটো এক্টিভেট হ'ব মই আকৌ এই ভিডিঅ'টোতে সেম ভিডিঅ'টোতে আপোনালোকক জনাম কি ডকুমেণ্টছ লাগে এট দ্য টাইম অফ মানে এপ্লাই কি ডকুমেণ্টছ লাগে মই আপোনালোকক নিশ্চয় জনাম আৰু ইয়াতো দিয়াই আছে মানে আপোনাৰ স্কুল পাছ সাৰ্টিফিকেট এইবিলাকৰ দৰকাৰ হ'ব আৰু মানে ট্ৰেইনিং সাৰ্টিফিকেট দৰকাৰ হ'ব হোম গাৰ্ড বা আৰু এনচিচি সাৰ্টিফিকেট হ'লেও হ'ব দুটাৰ পৰা যিকোনো এটা হ'লেই হ'ল সো হিমানখিনিয়ে আছিলে এইটো ভিডিঅ'ত সো যেহেতু আপোনালোকে সবে গম পাইছে এই লিংকটো এতিয়ালৈকে এক্টিভেট হোৱা নাই 23 পৰা আপোনাৰ লিংকটো এক্টিভেট হ'ব সো দেখালো কি লাগে না লাগে সো পোষ্টটোৰ ওপৰত অলপ পালো নটিফিকেশনটো পালো সো আপোনালোককো জনালো আশা কৰো পোষ্ট মানে লিংকটো এক্টিভেট হ'ব তেতিয়া আপোনালোকে যাতে এপ্লাই কৰে ভালকে আৰু গোটেই ডিটেইলছটো চাই ল'ব আগতে কি লাগে না লাগে গোটেইখিনি বস্তু ৰেডি কৰি ল'ব যেনেকৈ ফটো কেবি সাইজ কিটা মিলাই ল'ব তেতিয়া আপোনালোকৰ কাৰণে বেছি বেটাৰ হ'ব সেইটো বস্তুটো মানে মিলাই লোৱাৰ পিছত আপলোড কৰিবৰ কাৰণে বেছি সুবিধা হ'ব সো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আশা কৰোঁ সবে যাতে ভাল পায় ভিডিঅ'টো আৰু লাইক কৰিব তলত কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যোনসকল নতুন ভিউৱাৰ্ছ আছে মানে মোৰ চেনেলটো নতুনভাৱে চাই আছে তেওঁলোককো কৈছোঁ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' আহি থাকিব পিছতো নেক্সট যেতিয়া আপলোড কৰিম যাতে আপুনি প্ৰথম পায় কিমাননো কম এটা কথাকে বেল আইকনটো বজাই ৰাখিব সো আজিলৈ ইমানেই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই